হেল্ল' ৰাইজ, নমস্কাৰ। মই নিমিষা। আশা কৰোঁ সকলো কুশলে আছে। আজি যিহেতু দেওবাৰ, সেইকাৰণে ভাবিলোঁ বজাৰৰ পৰাই অহা যাওক। ডিউটি ছুটি কৰি সেয়ে বাকেইজনীৰ লগত ময়ো ওলালোঁ বজাৰলৈ বুলি। দেওবাৰ হ'লেও যিহেতু ডিউটি বন্ধ নাথাকে, সেইকাৰণে প্ৰায় গৈ পাওঁতে দেৰিয়ে হয়, কিন্তু উপায় নাই। দিনত যিহেতু কৰিব নোৱাৰোঁ বা ক'তো যাব নোৱাৰোঁ, সেইকাৰণে ৰাতিয়ে যাবলগীয়া হয়। ৰাতি হওক দিন হওক কোনো কথা নাই, বজাৰ কৰিবলৈ পালেই আনন্দ ফূৰ্তিটো আমাৰ এনেও বেছিকৈ লাগে, নহয়নে? আৰু এয়া হনুমান দাদাৰ মন্দিৰ, জয় হনুমান দাদা। আৰু এয়া বজাৰ গৈ পালোঁ আমাৰ বাইদেউ কেইগৰাকীৰ লগত। আৰু মই সিহঁতক কৈ আছিলোঁ যে আগতে ভিডিঅ' কৰিবলৈ মোৰ লাজ লাগে, মানে মানুহৰ আগত কেমেৰাটো উলিয়াই লৈ ফুৰিবলৈ লাজ লাগে বুলি, কিন্তু আজিকালি য'তেই পাওঁ ত'তেই মোবাইলটো অন কৰি দিওঁ, মানে লাজটো অলপ কমিছে। আৰু কাৰণ আপোনালোকক কিবা এটা দেখুৱাম বুলি লৈছোঁৱেই যেতিয়া, লাজ কৰিলেতো নহ'ব ন। প্ৰতিটো সময়তে ভিডিঅ' কৰি থকাটো বেয়া। হয়তো মই যেতিয়া ফেমিলিৰ লগত সময় কটাইছোঁ বা নতুনকৈ কাৰোবাক লগ পাইছোঁ বা কিবা কামত ক'ৰবাত গৈছোঁ, প্ৰত্যেকটো ক্ষেত্ৰত সকলো মানুহে কমফৰ্টেবল ফিল নকৰিবও পাৰে কেমেৰাৰ সন্মুখত আহিবলৈ বুলি। কিন্তু মই যিখিনি পাৰোঁ, যিমানখিনিলৈকে পাৰোঁ, বা মোৰ জীৱনৰ সৰু সৰু অভিজ্ঞতা বা সৰু সৰু মুহূৰ্তবোৰ আপোনালোকৰ সৈতে ভগাই ল'ব বিচাৰোঁ। সেয়ে এই ইউটিউব চেনেলটো খোলাৰ আঁৰত আৰু সেয়াই আছিলে। বাকী আপোনালোকে আগুৱাই লৈ যোৱাত মোক সহায় কৰিব বুলি মই অতিকৈ আশাবাদী, কাৰণ একমাত্ৰ আপোনালোকৰ সহায় আৰু আশীৰ্বাদৰ বলতহে মই আগবাঢ়ি যাব পাৰিম। তাৰ বাহিৰেনো কি আছে? আপোনালোকৰ মৰমেই এতিয়া মোৰ কাৰণে সকলো বুলি ক'ব লাগিব। আৰু এয়া আমি চেণ্ডেল চাবলৈ গৈছিলোঁ, কিন্তু চেণ্ডেল তেনেকৈ পচন্দ নহ'ল। বাকী ইয়াতে চয়নিকা বাই কিবা ল'লে, আৰু মোৰ ইয়াত ল'বলগীয়া বিশেষ নাই। মই এতিয়া যাম মললৈ, আৰু তাত কি ল'লোঁ আপোনালোকক পাছৰ ভিডিঅ'ত দেখাম আৰু কি ল'লোঁ। একেটা ভিডিঅ'তে ইমানকৈ দেখুৱাটোতো সম্ভৱ নহয়। বাকী ভিডিঅ'টো যদি শেষৰলৈকে চাইছে, তেতিয়াহ'লে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। নতুনকৈ চেনেলটো আৰম্ভ কৰিছোঁ যদিও বহুখিনিয়ে সঁহাৰি পাইছোঁ। আগলৈও এনেকৈ সঁহাৰি জনাব বুলি মই অতিকৈ আশাবাদী। আপোনালোকৰ মৰম আৰু এই শুভেচ্ছাবোৰত মই সঁচাকৈ কৃতজ্ঞ। আজিলৈ মৰমেৰে আদৰেৰে বিদায়। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। আজিলৈ তেতিয়াহ'লে বাই বাই।